my dear students. আজি তোমালোকক মই মানি এণ্ড বেংকিং চেপ্টাৰৰ কমাৰ্চিয়েল বেংকৰ ডিছকাশ্যন কৰি আছিলোঁ। এতিয়া কমাৰ্চিয়েল বেংকৰ যিখিনি ফাংচনছ তোমালোকক মই দিছোঁ তাৰ ভিতৰতে এটা ইম্পৰ্টেণ্ট ফাংচন আছিলে যে ক্ৰিয়েশ্যন অফ মানি, মানে মুদ্ৰাৰ সৃষ্টি কৰাটো। এতিয়া আজি মই তোমালোকক এই ভিডিঅ'টোত মানে কমাৰ্চিয়েল বেংকে মানে কেনেকৈ মানি ক্ৰিয়েট কৰিব পাৰে, মানে হাউ টু ক্ৰিয়েশ্যন অফ মানি বাই দ্য কমাৰ্চিয়েল বেংক। গতিকে আজিৰ টপিকটো হ'ব মোৰ সেইটো। এতিয়া এই কমাৰ্চিয়েল বেংকৰ মানি ক্ৰিয়েশ্যনৰ কথাখিনি তোমালোকে জনাৰ আগতে এটা কথা মনত ৰাখিব লাগিব যে মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে একাউণ্টছ, হোৱাট ইজ একাউণ্টছ, মানে আমানত কাক বোলে। মানে আমানত আছিলে এনেকুৱা যে যেতিয়া কোনো এখন দেশৰ জনসাধাৰণে তেওঁলোকৰ আয়ৰ যি অংশ বেংকত থ'বলৈ যায় আৰু বেংকত থ'বলৈ যাওঁতে সেই ব্যক্তিজনৰ নামত যিটো হিচাপ খোলা হয় এই হিচাপটোক কোৱা হৈছে আমানত। আৰু আমানতটো আমাৰ অলপ অচিনাকি শব্দ যেন লাগে, কিন্তু একাউণ্টছ বুলি ক'লে আমাৰ মানে যেন চিনাকি শব্দ একাউণ্টছ। গতিকে আমি সকলোৱে একাউণ্টছ বুলি ক'লে আমি একাউণ্টছৰ যিটো আমানতৰ যিটো বহী, যিটো হিচাপ ৰখা বহী, আমি সেইটোকে বুজি পাওঁ। একচুৱেলি সেইটো নহয়, জাষ্ট আমানত মানে হ'ল যে সেই ব্যক্তিজনে বেংকত টকা থ'বলৈ গ'লে তেওঁৰ নামত যিটো এটা হিচাপ খোলা হয় আৰু সেই হিচাপটো এটা নাম্বাৰৰ জৰিয়তে হয় আৰু সেই নাম্বাৰটো সেই বেংকটোত সেই ব্যক্তিজনৰ কেৱল এটাই থাকিব। এতিয়া এই আমানত বিভিন্ন ধৰণৰ আছে, তাৰে ভিতৰত এটা কৈছিলোঁ মানে চলিত আমানত, মানে যিটো কাৰেণ্ট ডিপজিট বুলি কয় ইংৰাজীত। নেক্সট আছিলে সঞ্চয় আমানত, ছেভিংছ ডিপজিট। লাষ্ট এটা আছিলে সেইটো হ'ল ফিক্সড ডিপজিট বা টাইম ডিপজিট। এতিয়া এই তিনিটা আমানত হ'ল সক্ৰিয় আমানত, সক্ৰিয়, আৰু এটা আছে নিষ্ক্ৰিয়। এতিয়া এই নিষ্ক্ৰিয় আৰু সক্ৰিয় ইয়াৰ লগত আৰু এটা আমানত জড়িত হৈ আছে, এইটো হ'ল উদ্ভূত আমানত, মানে ডিৰাইভড ডিপজিট। উদ্ভূত আমানত ইয়াক কোৱা হয় ইংৰাজীত ডিৰাইভড ডিপজিট। এতিয়া আজিৰ টপিকত যিটো মই লৈছোঁ তোমালোকক যে হাউ টু ক্ৰিয়েশ্যন অফ মানি, ইয়াত এই ডিৰাইভড ডিপজিটৰ ইম্পৰ্টেঞ্চ আছে। এতিয়া মই ক'ম তোমালোকক হোৱাট ইজ ডিৰাইভড ডিপজিট, মানে উদ্ভূত আমানত কাক বোলে। মানে উদ্ভূত আমানত হ'ল বেংকে যেতিয়া কোনো ব্যক্তিক বা কোনো প্ৰতিষ্ঠানক যেতিয়া ঋণ আগবঢ়ায়, সেই ঋণ আগবঢ়োৱা সময়ত সেই ঋণীজনৰ নামত এটা হিচাপ খোলা হয়, এটা একাউণ্টছ খোলা হয়, আৰু সেই একাউণ্টছটোক, সেই হিচাপটোক কোৱা হয় উদ্ভূত আমানত। তাৰমানে বেংকত টকা থ'বলৈ গ'লে এই আমানতৰ সৃষ্টি নহয়, এইবিধ আমানতৰ সৃষ্টি নহয়। বেংকৰ পৰা টকা ধাৰা আনিবলৈ গ'লেহে, ডেট মিনছ বেংকে ঋণ আগবঢ়াওঁতে যিটো আমানত সৃষ্টি হ'ব সেইটোৰ নামহে হ'ল উদ্ভূত আমানত, ডিৰাইভড ডিপজিট। এতিয়া খেলটো হ'ল এইটো যে উদ্ভূত আমানত যিমানেই সৃষ্টি হয় এখন দেশৰ বাণিজ্যিক বেংকে সিমানেই মানি ক্ৰিয়েট কৰিব পাৰে, মানি সৃষ্টি বা মুদ্ৰা সৃষ্টি কৰিব পাৰে। এতিয়া মই কেনেকৈ এটা বেংকে মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে বা মানি মাল্টিপ্লাই কৰিব পাৰে এই কথাখিনি এটা সৰু উদাহৰণ লৈ পেলাই ডিছকাছ কৰিম। ধৰা হ'ল এক্স এটা বেংক, এই বেংকটোত সকলোৱে মিলি পেলাই, কোনোবাই ধৰা হ'ল জেনেৰেল একাউণ্টছ পচন্দ কৰিছে, কোনোবাই ছেভিংছ একাউণ্ট পচন্দ কৰিছে, কোনোবাই ফিক্সড একাউণ্ট বা টাইম ডিপজিট পচন্দ কৰিছে। মানে যিয়েই নহওক, টোটেল এটা সৰু মই ফিগাৰ লৈছোঁ, সেই ফিগাৰটো হ'ল যে এক্স বেংকত গোটেইখিনি একাউণ্টছ মিলি পেলাই 20,000, এটা সৰু হিচাপ, 20,000 যেনিবা জমা হ'ল, ৰাইট। এতিয়া মই ইয়াতে হাউ টু ক্ৰিয়েশ্যন অফ মানি, তাত মই এইফালে লিখিম যে এই বেংকটোৱে কি কৰিব, যে বেংকৰ কি হয়, কমাৰ্চিয়েল বেংক সেইকাৰণে কমাৰ্চিয়েল যিহেতু তেওঁলোকে বিভিন্ন মানুহৰ অৰ্থ তেওঁলোকে জমা ৰাখিব আৰু সেই অৰ্থখিনি তেওঁলোকে আনক আকৌ কি কৰিব লাগিব, ধাৰ দিব লাগিব। তেতিয়াহে তেওঁলোকে সেই ব্যক্তিসকলৰ পৰা কি পাব, ঋণ পাব। আৰু যিসকল ব্যক্তিয়ে বেংকৰ পৰা টকা ধাৰে আনিবলৈ যায় সেই মানুহখিনিয়ে বেংকক যি ইণ্টাৰেষ্ট পে' কৰিব, যি সুদ পে' কৰিব, সেই সুদটো কিন্তু বেছি হয় কিহতকৈ, বেংকে আমাক প্ৰদান কৰা সুদখিনিতকৈ। সেইকাৰণে বেংক এটা বিজনেছ, মানে বেংকে কি কৰিব যে আমাৰেই টকা বেংকে ধাৰে নিব, আকৌ আমাকেই ধাৰে দিব, দি মাজত বেংকে মুদ্ৰাৰ সৃষ্টি কৰিব আৰু বেংক ব্যৱসায়টো এনেকৈ বৰ্তি থাকিব। এতিয়া আমি উদাহৰণত লৈছোঁ যে গোটেই একাউণ্টছখিনি মিলি পেলাই
এটা বেংকত সৰু এটা হিচাপ জমা হৈছে 20,000 অনলি। এতিয়া এই বেংকটোৱে ঋণ আগবঢ়াব, যদি মই ধৰি লওঁ যে এই বেংকটোৱে গোটেই টকাখিনি ঋণ আগবঢ়াব ইচ্ছা কৰিলে পাৰিব। কিমান? যে এ নামৰ ব্যক্তিজনক এই গোটেই পইচাখিনি যেনিবা কি কৰিলে ঋণ হিচাপে আগবঢ়ালে। বেংকৰ এইখিনি আছিলে জমা, এইখিনি XYZ সকলো মানুহৰে জমা আছিল, টোটেল এমাউণ্ট 20,000। এই 20,000 এ নামৰ ব্যক্তিজনক কি কৰিলে ঋণ আগবঢ়ালে। অ'কে, এতিয়া বেংকৰ নিয়ম এটা আছে যে যদি কোনো বেংকে ঋণ আগবঢ়ায়, ঋণৰ সমুদায় ধন বেংকে কিন্তু উলিয়াই নিদিয়ে, মানে কিস্তি হিচাপে উলিয়াই দিব। কেনেকৈ উলিয়াই দিব? যে এই এ নামৰ ব্যক্তিজনৰ ইয়াতে এটা উদ্ভূত আমানত এটা কি কৰিব, এওঁলোকে অপেন কৰিব। উদ্ভূত আমানত, ডিৰাইভড ডিপজিট, উদ্ভূত আমানত দি এটা কি কৰিব, ইয়াত ডিপজিট কৰিব। কৰি পেলাই সেই ব্যক্তিজনক ঋণ আগবঢ়াব 20,000 কাগজী পত্ৰ দিলে, বাট তেওঁৰ পৰা তেওঁক একচুৱেলি বেংকটোৱে কিমান দিব? 18,000 টকাহে। বেংকৰ নিয়ম যে যিমান টকা ঋণ এজন ব্যক্তিয়ে লাভ কৰিব তাৰে এটা এমাউণ্ট এই একাউণ্টটোত কিন্তু জমা থ'ব লাগিবই। তাৰমানে সেই ব্যক্তিজনে চহী কৰিলে 20,000ত, ডেট মিনছ 20,000 কি কৰিব, তেওঁলোকে ঋণ পাব, সেই ব্যক্তিজনে ঋণ পাব। কিন্তু প্ৰেক্টিকেলি তেওঁ এনজয় কৰিলে 18,000 টকা, বাকী 2,000 এই একাউণ্টটোত জমা থ'ব লাগিব, এইটো নিয়ম। অৰ্থাৎ ব্যক্তিজনে বেংকক ইণ্টাৰেষ্ট দিব 20,000, এনজয় কৰিব 80,000, বাকী 2,000 বেংকত জমা দেখুওৱা হ'ব, বাকী 2,000 বেংকত জমা দেখুওৱা হ'ব। তাৰমানে সেই এ নামৰ ব্যক্তিজনৰ যি শেষৰ ধনখিনি, অৰ্থাৎ শেষৰ যিটো ইনষ্টলমেণ্ট, সেই গোটেইখিনি বেংকে উলিয়াই নিদিয়ে, তেওঁৰ নামৰ সেই পইচাখিনি এই একাউণ্টটোত জমা থাকিব। যেতিয়া ঋণটো সম্পূৰ্ণ শেষ হৈ যাব তেতিয়া সেই ব্যক্তিজনক বেংকে সুতে মূলে 2,000 টকা আদায় দিব। অ'কে, এতিয়া টোটেল এই বেংকটোত জমা হ'ল কিমান? 22,000 20,000 আছিলে একচুৱেল মানি, আৰু উদ্ভূত আমানতৰ জৰিয়তে সেই বেংকটোত প্লাছ হ'ল এনাডাৰ 2,000 মানি। এতিয়া এই 2,000 মানি এইবাৰ বি নামৰ ব্যক্তিজনক ঋণ হিচাপে যদি আগবঢ়ায় তেতিয়াহ'লে আকৌ মুদ্ৰাৰ সৃষ্টি হ'ব। কেনেকৈ? যে ঋণ আগবঢ়ালে বেংকটোৱে 2,000, এতিয়া এই 2,000 ঋণ আগবঢ়োৱাৰ কাৰণে এতিয়া বি নামৰ ব্যক্তিজনৰ আৰু এটা একাউণ্ট সৃষ্টি হ'ব, যাৰ নাম হ'ল উদ্ভূত আমানত। কিয়? কাৰণ আগতে কৈছোঁ যে বেংকে ডাইৰেক্ট টকা উলিয়াই নিদিয়ে, মানে ঋণীজনৰ নামত এটা একাউণ্ট খুলিবই লাগিব, কম্পালচৰি। কিয় কম্পালচৰি? কাৰণ সেই ব্যক্তিজনক যিখিনি ঋণ কাগজে পত্ৰ দিছে গোটেইখিনি ঋণ কিন্তু তেওঁলোকে নিদিয়ে, তাৰ এটা এমাউণ্ট কি কৰিব, সেই একাউণ্টটোত কিন্তু জমা থাকিব লাগিব। গতিকে এই ব্যক্তিজনকো ধৰা হ'ল বি নামৰ ব্যক্তিজনক 18,000 টকা এনজয় কৰিব দিলে, ঋণ দিছিলে 2,000, ফলত এই এডিশ্যনেল যিখিনি লাষ্টৰ যিখিনি পইচা 200 টকা, এই 200 টকাটো বেংকত কিন্তু আকৌ কি হ'ব, জমা হ'ব। এতিয়া এইবাৰ সেই 200 টকা যিহেতু বেংকত জমা কৰিলে, সেইখিনিও বেংকে চি নামৰ এজন ব্যক্তিক কি দিব পাৰে, ধাৰে দিব পাৰে, ঋণ আগবঢ়াব পাৰে। এতিয়া থাৰ্ড ষ্টেপত কি হ'ব, সেই 200 টকা বেংকৰ যি ঋণ সৃষ্টি হ'ল তাৰ পৰা অন্তত মিনিমাম 20 টকা হ'লেও উদ্ভূত আমানতত এই চি নামৰ ব্যক্তিজনৰ ডিপজিট থাকিব লাগিব। গতিকে বেংকে ফাৰ্ষ্ট ষ্টেজত কি কৰিব, জমা দেখুৱাব লাগিব 20 rupees। এতিয়া ডি নামৰ ব্যক্তিজনকো বেংকে এই 20 rupees ধাৰে দিব পাৰে। এতিয়া এনেকৈ মোটামুটি বেংকে যিমানেই এইবিধ একাউণ্টছৰ সৃষ্টি হ'ব পাৰে, যিমানেই একাউণ্টছ এইবিধ সৃষ্টি কৰিব পাৰে, ডেট মিনছ ডিৰাইভ ডিপজিট, সিমানেই বেংকে মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে, মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে। এইটো কিন্তু কমাৰ্চিয়েল বেংকৰহে কাম অনলি, এইটো কিন্তু চেণ্ট্ৰেল বেংক বা আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত মানে ভাৰতীয় ৰিজাৰ্ভ বেংকে কিন্তু এইটো কাম কৰিব নোৱাৰে। এতিয়া আমি যদি চাওঁ যে আমি সকলোৱে মিলি পেলাই কি কৰিছিলোঁ, বেংকত কোনোবাই
কাৰেণ্ট ডিপজিট, কোনোবাই ছেভিংছ ডিপজিট, কোনোবাই ফিক্সড ডিপজিট, এনেকৈ মানে আমি প্ৰত্যেকে মিলি পেলাই বেংকত জমা থৈছিলোঁ অনলি 20,000 মাইণ্ডেড। কিন্তু এতিয়া যদি এই এক্সাম্পলটো পোৱাৰ পিছত আমি হিচাপ কৰি চাওঁ যে সেই বেংকটোত জমা আছে একচুৱেলি কিমান কাগজে পত্ৰ, কিমান আছে জমা 22,220 rupees। কিন্তু বেংকত প্ৰেক্টিকেলি জমা আছিল 20,000। এতিয়া এই 22,220 rupees কিন্তু কি কৰিলে বেংকে ঋণ হিচাপে আগবঢ়ালে। এতিয়া আমি যদি 22,220 পৰা 20,000 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কিমান থাকিব, কিমান হ'ব এইটো 2,220 rupees হ'ব ক্ৰিয়েশ্যন অফ মানি, মানে ক্ৰিয়েশ্যন অফ মানি। ডেট মিনছ কমাৰ্চিয়েল বেংকে, বাণিজ্যিক বেংকে কি কৰে যে এই উদ্ভূত আমানত সৃষ্টি কৰি পেলাই এখন দেশত মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় যে পৰীক্ষাত আহে যে এখন দেশৰ বাণিজ্যিক বেংকে মুদ্ৰা ছপা কৰিব নোৱাৰে যদিও মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে বা মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে। গতিকে কেনেকৈ মুদ্ৰাৰ সৃষ্টি হয় এই কথাখিনি মই এটা সৰু এক্সাম্পল লৈ তোমালোকক বুজালোঁ। গতিকে আজি ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, আৰু এটা সৰু কথা ক'ম, সেইটো হ'ল যে বাণিজ্যিক বেংকে কেৱল ঋণেই আগবঢ়ায় নেকি, বা তেওঁলোকৰ বেংকটো যদিও কোৱা হৈছে এটা ব্যৱসায়, বাণিজ্যিক বেংক এটা ব্যৱসায় বেংক, গতিকে ব্যৱসায় কোনে কৰিব, যিয়ে লাভৰ আশা সদায় আগত দেখিব। এতিয়া বাণিজ্যিক বেংকবিলাক সঁচাকৈ সৰ্বোচ্চভাৱে আটাইতকৈ বেছি লাভান্বিত কেতিয়া হ'ব, যেতিয়া বেংকত যিখিনি টকা জমা থাকিব এই গোটেইখিনি টকা বেংকে যেতিয়া বাহিৰলৈ বজাৰলৈ উলিয়াই দিব এজ এ ঋণ। এতিয়া বেংকে কি কৰিব যে যিমান টকা এই বেংকটোত জমা হয় এই গোটেইখিনি টকা বেংকে বাহিৰলৈ ঋণ হিচাপে আগবঢ়াই দিব নোৱাৰে। তাৰে এটা অংশ বেংকে নিজৰ হাতত ৰাখিব লাগিব। ইয়াৰ নাম হ'ল কেছ ৰিজাৰ্ভ ৰেচিঅ', নগদ সংৰক্ষণ অনুপাত। এতিয়া যদি এই বেংকটোত মানে 200 টকা জমা হৈছে, ডেট মিনছ এই 200 টকাৰ হয়তো 20 টকা বেংকে এই ব্ৰাঞ্চত ৰাখিলে আৰু বাকী 180 টকাহে বেংকে ঋণ হিচাপে আগবঢ়াই দিব পাৰিব। কিন্তু যদি এই 200 টকা জমা হোৱাৰ পিছত এই 200 টকাই যদি বেংকে ঋণ হিচাপে আগবঢ়াব পাৰিলেহেঁতেন তেতিয়াহ'লে এই বেংকটো আটাইতকৈ লাভান্বিত হ'লহেঁতেন। কিন্তু বেংকৰ ৰুল এটা আছে যে বেংকে জমা টকাৰ গোটেইখিনি উলিয়াই দিব নোৱাৰে। কাৰণ হ'ল এই যে 20% বা এই যে 20 টকা এটা বেংকে জমা ৰাখিলে কেছ ৰিজাৰ্ভ ৰেচিঅ' হিচাপে, নগদ সংৰক্ষণ অনুপাত হিচাপে, এইখিনিয়ে বেংকৰ অক্সিজেনৰ কাম কৰে। কি অক্সিজেন? যেনে মানুহে অক্সিজেন নহ'লে জীয়াই থাকিব নোৱাৰে, ঠিক সেইদৰে এই যদি জমাখিনি বেংকৰ হাতত নাথাকে, কেছ পইচা যদি বেংকৰ হাতত নাথাকে তেতিয়াহ'লে বেংক মৰি যাব পাৰে। কাৰণটো হ'ল এইখিনি ডিপেণ্ড কৰিব জনসাধাৰণৰ আস্থাৰ ওপৰত। মানে এটা বেংক আমি চাওঁ যে আমি কষ্ট কৰি ইনকাম কৰিছোঁ, ইনকাম কৰি পেলাই কোনোবা এটা ঘৰ ভাড়া ঘৰত আছে বেংক এটা, সেই বেংকৰ ভাড়া ঘৰত থকা স্বত্বেও বা অচিনাকি এজন কেচিয়াৰ, অচিনাকি তেওঁলোকৰ এমপ্লয়িজ, গতিকে আমি দ্বিধাহীনভাৱে সেই বেংকটোত পইচাকেইটা থৈ আহোঁ, থৈ পেলাই ঘৰত মানে আৰামত আমি ৰেষ্ট লওঁ নিশ্চিন্তভাৱে। আমি কাহানিও ভাবা নাই বা আজিলৈকে ভাবা নাই যে মোৰ কষ্ট উপাৰ্জিত ধন বেংকত থৈ আহিলোঁ, পইচাখিনি বা আছেনে নাই, যদি বেংকটো জ্বলি যায় অহাকালি কি হ'ব, বা যদি চোৰে যদি লুট কৰিলে যে কি হ'ব, এনেকৈ আমি নাভাবোঁ। কিয় নাভাবোঁ? কাৰণ আমি জানো যে বেংকৰ টকা আমি বেংকত আমি টকা থৈছোঁ আৰু আমি ফুল্লি চিকিউৰ। যদি আমাৰ টকা হৰণ ভগন হয় বেংকে কিন্তু আমাক উভতাই দিব। কিন্তু এনেকুৱা হ'ব পাৰে যে যদি কেতিয়াবা আজি ৰাতিপুৱা ফৰ এক্সাম্পল যে আজি ৰাতিপুৱা আমি সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছোঁ, ঈদ বা বিহু বা কিবা এনেকুৱা এটা আছে, গৈ পেলাই আমি বেংকত সকলোৱে পইচা থৈছোঁ কাৰণে বেংকৰ পৰা আমি পইচা উলিয়াবলৈ গৈছোঁ। যে বেংকৰ পৰা পইচা উলিয়াবলৈ গ'লে যদি বেংকে কয় যে আজি আমি পইচা উলিয়াই দিব নোৱাৰোঁ, আমাৰ হাতত পইচা নাই, তেতিয়াহ'লে আমাৰ মাজত গণ্ডগোল হ'ব। আমি ক'ম যে আমাৰ পইচা আমি বেংকৰ পৰা উলিয়াব আহিছোঁ, আজি আমাক লাগে বজাৰ কৰিব লাগে, ঈদৰ বজাৰ, বিহুৰ বজাৰ, গতিকে আমাক পইচা দিব লাগিব। এই মানুহখিনিৰ আস্থাটো তেতিয়াহে বৰ্তি থাকিব যদি আমি বেংকৰ পৰা সেই মানুহখিনিক যদি পইচা দিব পাৰোঁ। সেই পইচাখিনি কিন্তু বেংকে মেইনটেইন কৰিব এই বিভাগটোৰ পৰা। সেইকাৰণে বেংকে গোটেই টকা উলিয়াই দিব নোৱাৰে। গতিকে জনসাধাৰণৰ আস্থাৰ কাৰণেও বেংকে কাম কৰিব লাগিব। গতিকে বেংকৰ নীতি হ'ব মানে দুই ধৰণৰ। এক ধৰণৰ কি যে বেংকে লাভো অৰ্জন কৰিব লাগিব, বেংকে মুনাফাও অৰ্জন কৰিব লাগিব। কিয়?
কাৰণ যিবিলাক মানুহে বেংকত পইচা থবলৈ যাব তেওঁলোকে কিন্তু এনেই পইচা থবলৈ নাযায়, তেওঁলোকে বেংকৰ পৰা কিবা এটা ৰিটাৰ্ণ আশা কৰিব, আৰু সেই ৰিটাৰ্ণটো হ'ল সুদ। বেংকত মই পইচা থ'ম, বেংকে মোক সুদ দিব, বাছ। কিন্তু বেংকে সুদ দিব পাৰিব তেতিয়াহে যদি মোৰ টকাখিনি বেংকে আনক ইনভেষ্ট কৰিব সময় পায়, বা মোৰ টকাখিনি বেংকে যেতিয়া আনক ধাৰ দিবলৈ সুবিধা পায়। সেইকাৰণে বেংকে আনৰ টকা আনি পেলাই আকৌ আনকে ধাৰেও দিব লাগিব, কিন্তু পইচা উলিয়াবলৈ গ'লে বেংকে মোক বিক্ৰী কৰিব নোৱাৰে, বেংকে মোক সন্তুষ্ট ৰাখিব লাগিব। ডেট মিনছ দুটা কথা, বেংকে যদি এই বিভাগটোত পইচা বেছিকৈ ইনক্লুড কৰে, ভৰাই, তেতিয়াহ'লে বাহিৰলৈ কমকৈ টকা ওলাব, বেংকৰ লোকচান হ'ব। আকৌ বেংকে যদি বাহিৰলৈ যিটো টকা উলিয়াব তাৰ পৰিমাণ যদি বেছি হৈ যায়, তেতিয়াহ'লে আস্থাটো কমি যাব। গতিকে বেংকে দুইটাকৈ ৰক্ষা কৰিব। কি ৰক্ষা কৰিব? যাতে আস্থা অটুট থাকে আৰু বেংকৰ যাতে লাভো যাতে কমি নাযায়। সেইকাৰণে বেংকে বিভিন্ন ব্যক্তিক মৰ্টগেজ হিচাপে লৈও বিভিন্ন ব্যক্তিৰ সা সম্পত্তি মানে জমা ৰাখি হ'লেও কি কৰিব পাৰে, বেংকে হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী এনেকৈ ঋণ বেংকে আগবঢ়ায়। গতিকে তোমালোকক মই আজি মানে হাউ টু ক্ৰিয়েশ্যন অফ মানি বাই দ্য কমাৰ্চিয়েল বেংক এই কথাটো ক'লোঁ। আৰু কমাৰ্চিয়েল বেংকৰ একচুৱেল নীতি কি? কেৱল লাভ অৰ্জন কৰাই নেকি? মানে বাণিজ্যিক বেংকে কেৱল মুনাফা লাভৰ কাৰণেই বেংক ব্যৱসায় কৰিছে নেকি? এই কথাটো মই অলপ বুজাবলৈ চেষ্টা কৰিছোঁ যে কমাৰ্চিয়েল বেংকে কেৱল লাভটোকেই নাচায়, যে জনসাধাৰণৰ আস্থাটোৰ প্ৰতিও গুৰুত্ব দিব লাগিব। কাৰণ মই আগতে কৈছোঁ যে বেংকৰ কোনো পইচা নাই, বেংকে আমাৰ পৰা পইচা নিয়ে, তাৰমানে আমি বেংকত পইচা থ'বলৈ যাওঁ। গতিকে আমি বেংকত পইচা থ'বলৈ যোৱাটো যদি আমাৰ যদি ইচ্ছাৰ ওপৰত ডিপেণ্ড নহয়, বা আমি যদি নাভাবোঁ যে ঠিক আছে বেংকত আমি ইনকাম কৰিছোঁ, টকা থ'বলৈ নাযাওঁ, মোৰ টকা মোৰ লগত থাকক, তে বেংকে ক'ৰ পৰা পইচা পাব? মোকতো বেংকে একদম ডাইৰেক্ট অৰ্ডাৰ কৰিব নোৱাৰে যে তুমি ইনকাম কৰিছা আমাৰ বেংকত থ'ব লাগিব। মোৰ ইচ্ছাৰ কথা, এইটো ইচ্ছা, সেই ইচ্ছাটো ডিপেণ্ড কৰিব এই পাৰ্চেণ্টেজটোৰ ওপৰত। গতিকে মানুহে বেংকৰ ওপৰত যদি বিশ্বাস হেৰাই যায়, বেংকটো কিন্তু বৰ্তি থাকিব নোৱাৰে। গতিকে এই বেংকে মানুহৰ আস্থা বজাই ৰাখিবলৈ সেইকাৰণে বেংকে নিজৰ অলপ কেতিয়াবা লোকচান হ'লেও বা অলপ মুনাফাটো কম হ'লেও বেংকে কিন্তু আমাক সন্তুষ্ট কৰিবলৈ বাধ্য। গতিকে ঠিক আছে, আজি মই ক্লাছটো ইমানতে সামৰিছোঁ। নেক্সট ক্লাছলৈকে তোমালোকে ৱেইট কৰা, ভেৰি শ্বৰ্ট তোমালোকে আকৌ মোৰ নেক্সট টপিক পাবা। অ'কে, থেংক ইউ।